দুৰ্গা পূজা উপলক্ষে ৰূপৈহাটৰ আমবাগানত ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত বিনামূলীয়া বস্ত্ৰ বিতৰণ কাৰ্যসূচী। দুৰ্গা পূজা উপলক্ষে ৰূপৈহাটৰ আমবাগানত ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত দুখীয়া ৰাইজৰ মাজত বিনামূলীয়া বস্ত্ৰ বিতৰণ কাৰ্যসূচী। আমবাগান হিন্দু মিলন মন্দিৰ প্ৰাংগণত ৫ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰে সংগঠনটোৱে। পূজাৰ আনন্দত এযোৰ নতুন কাপোৰৰ পৰা বঞ্চিত হৈ থকা সৰুৰ পৰা বৃদ্ধলৈ পুৰুষৰ পৰা মহিলালৈ সকলো দৰিদ্ৰ লোকসকলক এযোৰকৈ বস্ত্ৰ বিতৰণ কৰে সংগঠনটোৱে। উল্লেখ্য যে বিগত ৯ বছৰ ধৰি ভাৰত সেৱাশ্ৰম সংঘই পূজাৰ সময়ত দুখীয়া আৰু দৰিদ্ৰ ৰাইজৰ মাজত সহায়ৰ হাত আগবঢ়াই আহিছে। সংগঠনটোৰ এনে কাৰ্যক শলাগ লৈছে সচেতন মহলে। থাকিল সকলো মিডিয়ালৈ যেহেতু আজি আমি আমাৰ ইয়াত ভাৰত সেৱা আশ্ৰম সেৱাশ্ৰমত চৰ্বৰ পৰা আৰু তথা আমবাগান হিন্দু মিলন মন্দিৰৰ সৌজন্যত আমি আজি ৪-৫০০মান কাপোৰ বিতৰণ কৰিছোঁ। যিসকল আমাৰ এই অঞ্চলৰ দৰিদ্ৰ লোক আছে সেইসকলক সকলোকে আমি কাপোৰ বস্ত্ৰদান কৰিছোঁ, যাতে অহা আগন্তুক পূজা উপলক্ষে আমি সকলোকে আমি কাপোৰ বস্ত্ৰদান কৰিছোঁ। আৰু এই বস্ত্ৰদানটো চলি আছে আমাৰ ৮-৯ বছৰ ধৰি চলি আছে। আমাৰ এইখন আমবাগান হিন্দু মিলন মন্দিৰত সকলো যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে সেইসকলক আমি কাপোৰ বস্ত্ৰদান কৰি আহিছোঁ। এইটো ৮-৯ বছৰ ধৰি চলি আছে আমাৰ এইখন আমবাগান অঞ্চলত। পূজা উপলক্ষে যিসকল দৰিদ্ৰ লোক আছে আমি সেইসকলক আমি বস্ত্ৰদান কৰোঁ। সৰুৰ পৰা ডাঙৰলৈকে পুৰুষ মহিলা বাচ্চা যিসকল আছে সকলোকে আমি তেনেকুৱা ধৰণৰ কাপোৰ আমি পৰিধান কৰি সিহঁতক যাতে পৰিধান কৰিব পাৰে তেনেকুৱা ধৰণৰ কাপোৰ বিতৰণ কৰি আছোঁ। এইটো আমাৰ ভাৰত সেৱাশ্ৰম সংঘ, এইটো আমবাগান হিন্দু মিলন মন্দিৰ আশ্ৰম সংঘৰ পৰা বিতৰণ কৰিছোঁ আমবাগান হিন্দু মিলন মন্দিৰৰ জৰিয়তে। আমি ৪০০ৰ পৰা ৫০০ মানুহক, তাৰ ভিতৰত ল'ৰাও আছে ছোৱালীও আছে। দুখীয়া পৰিয়ালক। এইটো আমি প্ৰায় ৮-৯ বছৰ ধৰি কৰি আছোঁ পূজা উপলক্ষে। এইটো আমবাগান হিন্দু মিলন মন্দিৰ হয়। আপোনালোকৰ সংগঠনটোৰ নাম কি কৈছে? কোনটো সংগঠনৰ জৰিয়তে কৰিছে? ভাৰত সেৱাশ্ৰম সংঘ। আৰু এইটো আপোনালোকে কিমান বছৰৰ পৰা কৰি আছে বুলি ক'লে? ৮-৯ বছৰ। ৮-৯ বছৰ ধৰি। মানে যিবিলাক মানুহ ধৰক আপোনাৰ দুখীয়া মানুহ আপোনাৰ কাপোৰ চাপোৰ ল'বলৈ গতিকে আপুনি কি আহ্বান জনাব? না, আমি জনাইছোঁ যে ৰাইজৰ দুখীয়া মানুহবিলাকক কাপোৰটো পাই অকণমান হেৰি হ'ব, উপকৃত হ'ব। এইটো প্ৰতি বছৰেই আমি দি থাকোঁ। এইটো কোন ঠাই হয়? আমবাগান।